ভাবিৰ বাবে এটা সাৰপ্ৰাইজ প্ল্যান কৰিছিলোঁ। আচলতে সাৰপ্ৰাইজটো আছিলে এনিভাৰ্চাৰী বুলি আমাৰ 25 তাৰিখ আছিলে, 25 নৱেম্বৰ। তো ভিডিঅ'টো বাৰু দিওঁতে দেৰি হৈ গ'ল। 25 তাৰিখে মই ৰাতি 12 বজাত এনেকৈ ভাবিৰ বাবে এটা সৰু সাৰপ্ৰাইজ এটা প্ল্যান কৰিলোঁ। তো সাৰপ্ৰাইজটো দিওঁতে খুব ভাল পালে। আচলতে ভবা নাছিল তেনেকৈ। ভাল লাগে এনেকৈ সাৰপ্ৰাইজ দি নিজৰ আপোনজনক। তো তাকে অলপ দুয়ে মিলি চেলিব্ৰেট কৰিলোঁ। আমাৰ 3 বছৰ হৈ গ'ল এনিভাৰ্চাৰী। তো মোৰ আচলতে সাৰপ্ৰাইজ প্লেন কৰি খুব ভাল লাগে। এটা সৰু উপহাৰ দিলোঁ। নাজানো কেনেকুৱা লাগিছিল, কিন্তু মই ক'লোঁ লগে লগে খুলি চোৱাচোন। তাই খুব ভাল পালে। আচলতে গিফ্টটো আপোনালোকে দেখাই পাব। গিফ্ট দিছিলোঁ এটা জেকেট। লগে লগে পিন্ধিয়ে চালে, ইমান ভাল পালে তাৰমানে। এয়া চাওক, জানো কেনেকুৱা লাগিছে, কিন্তু ভাল লগা বুলি কৈছে। এয়া সৰুকৈ এটা পেষ্ট্ৰি আনিছিলোঁ আচলতে। দিনাখন আকৌ সন্ধিয়া সময়ত ভাবিয়ে খানাৰ প্লেন এটা কৰিলে। বেলেগ নাই বাৰু, ঘৰৰ মানুহখিনি বা ভিনদেউৰ ঘৰ আৰু খুৰাহঁতৰ ঘৰখনে মিলি লগ হৈ সৰুকৈ খানা এটা খালোঁ। আলুৰ পৰঠা বনাইছিলে, নিজে বনাইছে বাৰু। আৰু বৌ, খুৰাৰ ছোৱালী সিহঁতে মিলি মাংস বনালে। মই যা যোগাৰবিলাক কৰি দি আছোঁ আৰু। এয়া মাংসৰ যা যোগাৰ কৰি লৈছে। এয়া পৰঠা ৰেডি। আৰু এয়া ইফালে চাওক, বাচ্ছাবিলাকে গোটেইবিলাকে লগ হৈ পিনে খুব নাচিলে। ইমান নাচিছে নহয়। আৰু এয়া আমাৰ দাদাবোৰ ল'ৰা নাচিছে। সি আকৌ মানুহ যিমান থাকে ফূৰ্তি কৰিও খুব ভাল পায়। সিও মানে ডাঙৰবিলাকৰ লগতে লগ হৈ খুব জঁপিয়াইছে আৰু নাচিছে। এয়া চাওক, খানা ৰেডি হৈ গৈছিল। খানাৰ আইটেমবিলাক এইখিনিয়ে। এনেদৰে কেক কাটিলোঁ দুয়োৱে। কেকটো আচলতে মই নিজেই বনাইছিলোঁ। কেক বনোৱা ভিডিঅ'টো বাৰু আপোনালোকক দেখুওৱা নহ'ল। তো এয়া মোৰ ননদ হয়, খুৰাৰ ছোৱালী। তাই যে স্প্ৰে মাৰি একদম গোটেই অৱস্থা শেষ কৰি দিছে। চবকে তাই স্প্ৰে মাৰি ফুৰিছে এনেকৈ। এয়া তাইৰ ককায়েক হয়, মানে খুৰাৰ ল'ৰা আমাৰ। আৰু এয়া বৌ আৰু মই দুয়োকে কেক খালোঁ। আৰু চবকে কেক খাত লাগি গ'লোঁ, নিজেও খালোঁ। আৰু এয়া খুৰী আৰু মাক কেক খুৱাই দিলোঁ। আৰু এনেকৈয়ে গোটেইবিলাকে মিলি সৰুকৈ এনিভাৰ্চাৰী বুলি খানা এটা খালোঁ। অ'কে, বাই।